আৰু অসম পুলিচক বাৰে বাৰে কৈছো আপোনালোকে বীৰত্ব এই সাধাৰণ মানুহবোৰৰ ওপৰত নেদেখুৱাব। শ্যামকানু মহন্তক 2 চৰ মাৰি বীৰত্ব দেখুৱাওক, সিদ্ধাৰ্থ শৰ্মাক অন কেমেৰা 2 চৰ মাৰি বীৰত্ব দেখুৱাওক। সাধাৰণ মানুহবিলাকক আপোনালোকে 2 চৰ 3 চৰ লাঠিচাৰ্জ কৰি বীৰত্ব দেখুৱাইছে। লাজ লগা নাই আপোনালোকৰ? অলপ লজ্জাবোধ ৰাখক। সাধাৰণ থলগিৰি মানুহখিনিক মাৰি আৰু সিদ্ধাৰ্থ শৰ্মা বোলাই অনা অসমীয়াটোক এতিয়ালৈকে অসম পুলিচৰ ডাঙৰ ডাঙৰ অফিচাৰে 2 চৰ মাৰিব নোৱাৰিলে তাতকে আৰু লজ্জাৰ কথা কিবা থাকিব পাৰে নেকি? তাতকে আৰু লজ্জাৰ কথা কিবা থাকিব পাৰে? সমাজতকে ডাঙৰ ৰাজনীতি হ'ব নোৱাৰে। ৰাজনীতিৰ যিটো প্ৰেক্ষাপট সামাজিক এটা সত্তাই তৈয়াৰ কৰে আৰু সেই সত্তাটোক ভেঙুচালি কৰি কেৱল পুলিচৰ লাঠিৰ ভয়, পুলিচৰ বন্দুকৰ ভয়, বিশেষকৈ আমাৰ অসমৰ থলগিৰি মানুহে এইবিলাকলৈ ভয় নকৰে। এই কথাটো চৰকাৰ বাহাদুৰে জনা উচিত। কথাই প্ৰতি আৰু তোমালোকে ধমকি লগাবা, লাঠিচাৰ্জ কৰিবা, গুলি মাৰিবা। এতিয়া গুলিকেইটা মাৰিব লাগিছিলে, কাক মাৰি আছে? কাক মাৰিব লাগিছিলে গুলিকেইটা? প্ৰশ্নবিলাক তাক লৈ, যাক মাৰিব লাগিছিলে তাক গুলিকেইটা মাৰিব লাগে। যিহেতু অসমৰ থলগিৰি মানুহে এইটো বিচাৰিছে, থলগিৰি মানুহৰ আদালতত এই কালপ্ৰিট দুটাক মৃত্যুদণ্ড দিছে আৰু চৰকাৰে নৈতিকতা দেখুৱাব। প্ৰশ্ন হ'ল যে আমি এই চৰকাৰৰ দিনত বহুত এনকাউণ্টাৰ দেখিলোঁ, কিন্তু শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মাই হওক, অসমৰ জাতীয় জীৱনত কি এনে ইহঁতৰ অৱদান আছে যে সিহঁতক 2টা গুলি মাৰিবলৈ অসম পুলিচ বা অসম চৰকাৰে সাহস কৰা নাই? এনেইতো কথাই প্ৰতি এনকাউণ্টাৰ, বুলডেজাৰ আমি ইয়াত দেখি আছিলোঁ। অসমৰ জনগণে সেইটোৱে ভাবিছিলে যে একেটাই হ'ব, বিশেষকৈ জুবিনদাৰ ক্ষেত্ৰত একেটাই হ'ব বুলি ভাবিছিলে। কিন্তু এতিয়া ইয়াত ন্যায়ৰ কথা আহিছে, ইয়াত এতিয়া বিভিন্ন কথা আহিছে। কিন্তু আগৰ এনকাউণ্টাৰবিলাক হওঁতে, আগত যেতিয়া বুলডেজাৰ চলিছিলে তেতিয়াতো এইবিলাক কথা আমি শুনা নাছিলোঁ। এতিয়া কেনেকৈ শুনিছোঁ? মানে হু ইজ সিদ্ধাৰ্থ শৰ্মা এণ্ড শ্যামকানু মহন্ত? সিহঁতৰ জাতীয় জীৱনত কি এনে অৰিহণা আছে যে সিহঁতি নহ'লে অসমৰ জাতীয় জীৱন পিছ পৰি যাব, অসমত খিলঞ্জীয়া আধিপত্যবাদ পিছ পৰি যাব সিহঁতি নাথাকিলে? এই কথাবিলাকে মানুহৰ মনত হুদুৱাইছে আৰু মানুহে এনকাউণ্টাৰ বিচাৰিছে। জেলত আছোঁ, বহুতবাৰ জেলত আছোঁ। স্পেচিয়েল কোটা মানে কি হয় স্পেচিয়েল কোটা? কিন্তু কথাটো হৈছে কি, বাক্সা জেলত যদি কোনো নাই, আমাৰো আগৰ কেছ আছে, আমাক ঘূৰাই দিয়ক, হয় নে নহয়? এতিয়া অসমৰ সৰ্বস্তৰৰ জনগণ বাক্সা জেললৈ যাবলৈ সাজু হৈছে। এতিয়া কথাটো হৈছে কি, জনতাৰ আদালতত দোষী মানুহ 2জনক, জনতাৰ অসমৰ থলগিৰি জনতাই কৈছে যে এই 2টা মানুহক মৃত্যুদণ্ড দিব লাগে। আৰু তাৰপিছত আৰু ইমান এখন কি আৰু এইবিলাক আমি বুজি পোৱা নাই। আমি বুজি পোৱা নাই। এইখন চৰকাৰে 4 বছৰত ইমান এনকাউণ্টাৰ কৰি ইমান গুলি খৰচ কৰিলে, আৰু 4টা গুলি খৰচ কৰাত আপত্তি কি? মই এই কথাটো বুজি পোৱা নাই। অসমৰ থলগিৰি মানুহে বুজি পোৱা নাই ইহঁতৰ প্ৰতি ইমান দৰদ নৰম কিয়?